নিৰ্বাচন যোৱাৰ পিছত প্ৰত্যেকটো নেতাই আমাৰ তেজ খাই আমাৰ হাৰাকে চিপাই কিন্তু এবাৰ সেইটো হ'বলৈ দিয়া নহ'ব। আগতে আমাৰ দল আছিল, আমি কেতিয়াবা এজিপিক ভোট পাইছিলো, কেতিয়াবা কংগ্ৰেছক পাইছিলো, কেতিয়াবা বিজেপিক পাইছিলো। সবেই যেতিয়া প্ৰতাৰণা কৰিলে আমি তেতিয়া ৰাইজখন এক হৈ ৰাইজে এটা নিজেই দল বনাইছে। এইটো হৈছে ৰাইজৰ দল। এই ৰাইজৰ দলক আমি শক্তিশালী কৰিব লাগিব। আমি এই ৰাইজৰ দলক অখিল গগৈৰ নেতৃত্বত আমি এখন নতুন চৰকাৰ বনাব লাগিব। এইখন চৰকাৰ হ'ব ৰাইজৰ চৰকাৰ, দুখীয়াৰ চৰকাৰ, খেতিয়কৰ চৰকাৰ। এইখন নদী, এই দিহিঙৰ বুকুত আমি সকলো ডাঙৰ হৈছো। ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাছ মাৰি পৰিয়াল পোহপাল দিছো। কেতিয়াবা নৈখনলৈ মাছ মাৰিবলৈ গুচি যায়, ঘূৰি আহিব বুলি বাট চাই থাকোঁতেও বহুত দুৰ্ঘটনা হৈছে। হাতীৰ লগত যুঁজ, পানীৰ লগত যুঁজ, ইমানবোৰ যুঁজ বাগৰ কৰি থকাৰ পিছতো আজিলৈকে আমাৰ সমস্যা সমাধান নহ'ল। এটা বেমাৰী যেতিয়া ওলাই যায়, ইয়াৰ পৰা যেতিয়া হস্পিটেললৈ দিবলগীয়া হয়, গাড়ী এখন নাপাওঁ। মই যেতিয়া এই গাঁওখনলৈ আহিছিলো ৰাতি আহোঁতে মোৰ ভয় হৈছে। বৰষুণ নিদিয়ে, গৰাখহনীয়া আজি হৈ যায়, মইতো ইয়াতে থাকিব লাগিব বহুত দিন। ধৈৰ্য কৰক, মই কেনেকে সহায় কৰিম? পিছৰ এই যিটো ভয়, এইটো সংজ্ঞা, এই বেমাৰ হলে কি হ'ব? সেইবাবে মই ৰাইজক কৈছো, অনুৰোধ জনাইছো, এটা কৈপত্ৰ সম্পদক দুখীয়া লোৱা হিচাপে কৈছো, এটা নৈ পৰিয়াল লোৱা হিচাপে কৈছো। আমি দুখীয়া মানুহখিনি আমি অখিল গগৈৰ লগত থাকিব লাগিব। অখিল গগৈৰ লগত যদি নাথাকো, কোনো কালে আমাৰ মুক্তি নাই। সদায় আমি ভোট দিয়া এটা মেচিন হৈ থাকিম। বিয়া যেনেকৈ আমি পানী খোৱা যিটো গিলাচ, পানী খাই দিলে পেলাই দিয়ে, যদি আমি অখিল গগৈৰ নেতৃত্বত নতুন এখন দুখীয়া চৰকাৰ নহয়, খেতিয়কৰ চৰকাৰ নহয়, মাছমৰীয়া চৰকাৰ নহয়, তেতিয়াহ'লে কিন্তু আমাক পানী খাই গিলাচটো পেলাই দিয়াৰ লগে আজি প্ৰত্যেকে পেলাইয়ে থাকিব। সিদ্ধান্ত ল'ব লাগিব ৰাইজে, ৰাইজখনে ল'ব লাগিব। এইখন নৈ কাৰ? আমাৰ নহয়। এই নৈ যাৰ নৈ, যিখন নৈত আমি মাছ মাৰিছো, য'ত ডাঙৰ হৈছো, সেই নৈ পৰিয়াল মানুহৰ হ'ব লাগিব নাই? এই নৈবিলাক আমাৰ হ'ব লাগিব নাই? নৈখনে যেতিয়া গৰাখহনীয়া আৰম্ভ হয়, নৈখনে যেতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি কৰে, ৰাইজে চৰকাৰে ক্ষতিপূৰণ নিদিয়ে, কিন্তু নৈখনত মাছ মাৰিলে আমি টেক্স দিব লাগে। যিমান বিলাক নৈ আছে, যিমান বিলাক বিল আছে, অখিল গগৈদেৱৰ নেতৃত্বত চৰকাৰ হলে আমি যেতিয়াই মন যায় কৈপত্ৰ সম্প্ৰদায় হওক, মিচিং সম্প্ৰদায় হওক, নৈ পাৰত থকা মানুহে টেক্স দিব নালাগে। আমি ডাইৰেক্ট মাছ ধৰিম, ডাইৰেক্ট